পাঠক আপনি কি হ্যাঁ পৰবিতা দাস দৌৰাৰ থাৰ্ড নামটো কৈ দিয়ক ভিটামিন দাস তগৰ ডাল ভৰি ফুলিছে মিনময় ফাৰ্ষ্ট প্ৰতিযোগী আমাৰ আজি আমাৰ মিনময় তালুকদাৰ ফাৰ্ষ্ট প্ৰতিযোগী মিনময় জলছে হাত চাবগে আমাৰ মিনময় ফাৰ্ষ্ট প্ৰতিযোগী আজি বিহুৰ ফাৰ্ষ্ট দৌৰৰ ফাৰ্ষ্ট প্ৰতিযোগী মিনময় তালুকদাৰ খেলাখন চাই আছে আকৌ দেই কেনেকুৱা লাগিছে তোমালোকৰ আমাৰ মাইনা সকলে ধেমালি কৰিলো এতিয়া আৰু এখন খেলা চলিছে কণ কণ মাইনাসকলৰ ল'ৰাসকলৰ এই খেলা চলি আছে দৌৰা খেলা দৌৰা দিছে নাই ফাৰ্ষ্ট কোনে দৌৰে আজি সৰু ল'ৰাবিলাকৰ দৌৰা খেলিব এতিয়া দেখুৱাই আছো ইয়াৰ পৰা দৌৰি হ'লে আগৰ মানুহজন থিয়া দিছে ঘূৰি আহিব লাগিব দেখুৱাইছো এই এফালে আমাৰ চিংদা আছে চিংদাৰ পৰা ঘূৰি আহিব লাগিব আৰু এখন বিহু মঞ্চখন দেখুৱাইছো মনে মনে এনেকৈ আমি গোটেই বছৰটো পাৰ কৰোঁ দিনো জানো সপ্তাহ জানো মাহ জানো এনেকৈ আমি গোটেই বছৰটো পাৰ কৰোঁ আছে নেকি কোনোবা তোমাৰ মৰমত এতিয়ালৈ কোনো যদি কাষে চপা নাই তোকে পালে ঘৰে খনিলমে নোখজাই জানৈ কিনো বুজিবি জানৈ মনৰে কথা জানৈ কিনো বুজিবি জানৈ বুকুৰে বেথা কিনো তথাপিও নাপালো কোনোবা এজনীৰ মন তোৰ দৰে এজনী খাইলা খাপে চলি পালে পাৰো মোকো তাৰে ধন বিহু কেনেকুৱা অনুভৱ বিহু কেনেকুৱা লাগিছে ভালেই লাগিছে বিহু বুলি ক'লেতো আমি সকলো ভালেই পাওঁ গাঁৱৰ মহিলাখিনি সকলোৱে ওলাই আহিছোঁ নাচিব ফুৰিব খেল ধেমালি বহুত ভাল লাগিছে আজিৰ দিনটো মানে আমাৰ কাৰণে বহুত আনন্দৰ দিন